হে ফ্ৰেণ্ডছ নমস্কাৰ। আজি মই বনাব লৈছোঁ নহৰুৰ আচাৰ। আজি যিটো পদ্ধতিত নহৰুৰ আচাৰ বনাম আপোনালোকে চাই থাকক। একেবাৰে ধৰক ৰ'দ নাই, ডাৱৰীয়া আকাশ নাইবা একেবাৰে আপোনাৰ বৰষুণেই দি আছে বহুদিন ধৰি, হাওতা ধৰিলে বহুদিনলৈকে বৰষুণ দি আছে, তথাপি আপুনি এই আচাৰটো বনাব পাৰে। মই আধা কেজি নহৰু আনি বাকলি গুচাই লৈ ধুনীয়াকৈ এয়া দুটা বটলত মই ভৰাইছোঁ। এইটো হ'ল মৌৰ বটল আধা কেজি আৰু এইটো হ'ল মৌৰ বটল 1 কেজিৰ বটল। অ'কে, এতিয়া এই দুটা বটল পূৰা ভৰি গৈছে, দেখিছে আপোনালোকে। আৰু মই আইনাৰ বটল লৈছোঁ, আপোনালোকেও প্ৰিফাৰ কৰিব আইনাৰ বটলহে লোৱাৰ কাৰণে। অ'কে, এতিয়া নহৰুখিনি এনেকৈ মই ভৰাই ল'লোঁ। নহৰুখিনি ভৰাই লওঁতে আৰু এটা কথা চাব যে আপোনালোকে পানীত দিয়েও যদি বাকলি গুচাইছে, ধৰি লওক অকণমান পানী লাগি থাকিব পাৰে, তো অকণমান চাব যাতে পানীটো মানে শুকায় আৰু ওপৰত যাতে পানী লাগি নাথাকে, তেনেকুৱা ধৰণে। ইয়াৰ ওপৰত আমি নিমখ দিম দেই। এতিয়া নিমখ কিমানখিনি দিম, নিমখটো ইয়াতে জোখমতে বা সোৱাদমতে বুলি একো কথা নাই। কথাটো এনেকুৱা যে গোটেইখিনি নহৰুতে নিমখখিনি হ'ব লাগিব আচাৰত। আৰু আচাৰত যিমানখিনি নিমখ লাগে বুলি আপুনি ভাবে, তাতকৈ আপুনি 2 গুণ বা 2.5 গুণ নিমখ দি দিয়ক। কিয় দিব লাগে সেইটো কাৰণটো মই কৈ আছোঁ আপোনালোকক। অলপ অলপকৈ দি আছোঁ দেই বৰ্তমান, নহ'লে পৰি যাব পাৰে। এনেকৈ দুয়োটা বটলতে মই নিমখখিনি দি দিম। নিমখ ইমান বেছি যে দি দিলোঁ, কিন্তু ইমান বেছি নিমখ দিলেও কিন্তু নিমখটো যে বহুত বেছিকৈ নহৰুৰ ভিতৰলৈকে সোমাই যাব, গতিকে আপুনি আচাৰটো খাব নোৱাৰিব, তেনেকুৱা অৱস্থা নহয়। অ'কে, গতিকে এতিয়া আমাৰ নিমখ দিয়া হৈ গ'ল। ফ্ৰেণ্ডছ, এয়া হ'ল আমাৰ হোৱাইট কুকিং ভিনেগাৰ। অ'কে, এই হোৱাইট কুকিং ভিনেগাৰ মানে এইটো নৰ্মেল ভিনেগাৰ যিটো আমি খোৱা বোৱা ৰন্ধা বঢ়াত ব্যৱহাৰ কৰোঁ। ইয়াৰ ইনগ্ৰেডিয়েণ্টছ আপুনি চালে গম পাব। ইনগ্ৰেডিয়েণ্টছত ইয়াত এচিটিক এচিড থাকে আৰু পানী থাকে। অ'কে, তাৰমানে এচিটিক এচিডটো কিবা এটা পাৰ্চেণ্টেজত দি তাৰ ওপৰত পানী দি দিয়ে বেলেগ কিবা এটা পাৰ্চেণ্টেজ। অ'কে, তেতিয়া এই হোৱাইট ভিনেগাৰটো হৈ যায়। আমি এই আচাৰটোত কিন্তু ভিনেগাৰহে ব্যৱহাৰ কৰোঁ, নেমু ব্যৱহাৰ নকৰোঁ। মানে যদি কোনোবাই কৰেও নেমু ব্যৱহাৰ, সেইটো মই বিশেষ আপোনালোকক ক'ব নোৱাৰিম, কাৰণ মই আগতেও কেইবাবাৰো বনাইছোঁ আৰু মই প্ৰত্যেকবাৰে ভিনেগাৰেই দিওঁ আৰু বহুত ভালেই মই সোৱাদ পাওঁ। এতিয়া আমি ইয়াৰ ওপৰত ভিনেগাৰ দিম। ফ্ৰেণ্ডছ, এয়া চাওক, মই দুয়োটা বটলতে এতিয়া ভিনেগাৰ দিলোঁ আৰু দেখাত আপোনালোকৰ লাগিব যে ভিনেগাৰ ইমানখিনি দিলোঁ, পিছত এইখিনি ভিনেগাৰ কিবা কামত আহিবনে নাহে, পিছত এইখিনি কামত আহিব, সেইটো কথাও মই আপোনালোকক এই ভিডিঅ'টোত কৈ দিম। অ'কে, এতিয়া ভিনেগাৰ কিমানলৈকে দিছোঁ, এইখিনিলৈকে দিছোঁ, মানে ধৰক ওপৰৰ পৰা 1 ইঞ্চিমান ঠাই আমি এৰিছোঁ। এইটো বটলতো আমি সিমানখিনিমান ঠাই এৰিছোঁ। অ'কে, এতিয়া কিয় এৰিলোঁ, কাৰণ ভিনেগাৰত যেতিয়া বস্তুখিনি আমি ৰাখি থ'ম, ই নিজে নিজেই অকণমান কমি যাব। মানে কি আৰু চাইজটো সৰু হৈ যায় নহয়, শ্ৰিংক কৰে। গতিকে শ্ৰিংক কৰিলে আহি যাব সিমানখিনি ভিনেগাৰত। তাৰমানে ভিনেগাৰত আমি দুবাকেই থৈ দিছোঁ। ধুনীয়াকৈ এতিয়া ঢাকনি দি এই টেমা দুটা মই ৰাখি থ'ম। এয়া ফ্ৰেণ্ডছ, আমাৰ দুয়োটা বটল পূৰা চিল হৈ গ'ল, মানে ঢাকনি লগাই দিলোঁ। এতিয়া এই বটল দুটা এনেকৈ ঢাকনিৰ সৈতে আমি 2 দিন ৰাখি থ'ম। এয়া ফ্ৰেণ্ডছ, 2 দিনৰ পিছত আমি নহৰুৰ বটল দুটা উলিয়াইছোঁ। এতিয়া এইখিনিৰ আমি এটা ফুটা থকা খৰাহীত ঢালি ল'ম আৰু খৰাহীটোৰ তলত মই বাতি এটা লৈছোঁ, আপোনালোকে দেখিছে। ইয়াতে এতিয়া নহৰুখিনি আমি ঢালি দিম। তেতিয়া ভিনেগাৰখিনি অট'মেটিক গৈ গৈ তলৰ বাতিটোত জমা হ'ব। বাতিটোত জমা হোৱা ভিনেগাৰখিনি আমি এতিয়া এই বটল এটাত ঢালি ৰাখি থৈ দিম। এইখিনি আমি পিছত কেতিয়াবা বেলেগ কিবা আচাৰ বনালেও ব্যৱহাৰ কৰিব পাৰোঁ, নাইবা বেলেগ কিবা ব্যঞ্জনতো আমি ব্যৱহাৰ কৰিব পাৰোঁ। এইখিনি থৈ দিলে ধুনীয়াকৈ থাকি যাব। এতিয়া কেৰাহী গৰম কৰি ইয়াতে 3 চামুচ মেথি গুটি দিছোঁ। এই 3 চামুচ মেথি গুটি আমি খুব ধুনীয়াকৈ শুকানে সেকি ল'ম। এয়া চাওক, মেথিখিনি ফুটিব আৰম্ভ কৰিছে। এতিয়া আৰু আমি এইখিনি লাহেকৈ নমাই থৈ দিম। কনষ্টেণ্টলি লৰাই লৈ ভাজিব দেই, অনবৰত লৰাই থাকিব ভাজোঁতে, নহ'লে বেছিকৈ জ্বলি যাব পাৰে। মেথিখিনি নমাই থ'ম এতিয়া। নমাই থৈ এতিয়া পুনৰ কেৰাহীত আমি গৰম কৰি ইয়াত মাত্ৰ এচামুচ দিম। আধা কেজি নহৰু হিচাপত এচামুচ কালজিৰাই যথেষ্ট, গতিকে ইয়াত মাত্ৰ এচামুচ আমি কালজিৰা দিম। এতিয়া এয়া কালজিৰাখিনিও আমি শুকানে ভাজি ল'ম, কিন্তু এইখিনি আমি অকণমান বেলেগকৈ থ'ম ভাজি উঠি।
এয়া কালজিৰাখিনি আমি ইয়াৰ পৰা নমাই অঁতৰাই বেলেগ কৰি থ'ম। মেথি গুটিখিনি চাওক খুন্দনাটোত থৈছোঁ, এইটো অকণমান খহটাকৈ আমি ভাঙি ল'ম, মানে কি আৰু কোৰ্চ গ্ৰাইণ্ডিং বুলি যাক কয়, খহটাকৈ ভাঙি ল'ম, মানে খুন্দি ল'ম, কিন্তু সম্পূৰ্ণ মিহি নকৰিব। কিন্তু কালজিৰাখিনি আমি এনেই গোটাকৈ ৰাখিম, এইখিনি আমি হেৰি নকৰোঁ, এইখিনি খুন্দিব নালাগে। এতিয়া কেৰাহী গৰম কৰি মই ইয়াতে তেল দিম, আৰু এয়া আচাৰত আপোনালোকে তেল হয়তো আচাৰখিনি সম্পূৰ্ণ ডুবি যোৱাকৈও দিব পাৰে, নাইবা অকণমান কম পৰিমাণে দিলেও সোৱাদ সমানেই পাব। ইয়াত মই 200 গ্ৰামমান তেল দিছোঁ, সৰিয়হৰ তেলেই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে সৰিয়হ তেলেই দিব, জানেই আচাৰত সেয়া তেলেই বেছি ভাল হয়। আৰু তেলখিনি প্ৰায় ধোঁৱা উঠা নিচিনা যেতিয়া গৰম হৈছে, তেতিয়া মই গেছটো অফ কৰি থৈছোঁ, আৰু অফ কৰি থৈ ইয়াক অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ। এতিয়া এয়া নহৰুখিনি এটা বটলত ভৰাম। চাওক, 2টা বটলৰ নহৰুখিনি এতিয়া এটা বটলতে আহি গৈছে, দেখিছেনে? এতিয়া ইয়াৰ ওপৰত আমি সেকি লোৱা কালজিৰাখিনি দিলোঁ, মেথি যে খহটাকৈ গুড়ি কৰি লৈছিলোঁ অকণমান ভাঙি লোৱাৰ নিচিনাকৈ, সেয়া মেথি দিছোঁ। মেথি প্ৰায় 1.5 চামুচ দিছোঁ, ইয়াতে 1.5 চামুচ মেথি দিছোঁ। অকণমান কম কমকৈ দিব, নহ'লে একেবাৰতে দিব গ'লে আকৌ পৰি যাব পাৰে নহয়, বটলটো ভৰ্তি হৈছে। আৰু অকণমান যদি মেথি এনেকৈ বাকী ৰৈ যায় নহয়, সেইখিনি পিছত আকৌ বেলেগ কিবা আচাৰ বনালে তেনেকৈ কামত আহি যায়, ৰাখি থৈ দিব পাৰে। মছলাখিনি আচলতে তেলখিনিত মিক্স নকৰিলেও একো কথা নাই। এতিয়া আপোনালোকৰ মনত আছে চাগৈ, আমি ইয়াতে হালধি ব্যৱহাৰ কৰা নাই, অ'কে। গতিকে ইয়াত এতিয়া আমি হালধি দিম, আধা চামুচ হালধি গুড়িয়ে যথেষ্ট। আধা কেজি নহৰু আচাৰৰ কাৰণে আধা চামুচ আমি হালধি গুড়ি ব্যৱহাৰ কৰিছোঁ। ইয়াতে গোটেইখিনি ওপৰতে দি দিছোঁ, নিমখটো হ'বই আৰু নিমখটো দিয়াই আছে। তাৰপিছত আমি দিম ইয়াতে 4/3 চামুচ জলকীয়া গুড়ি। জ্বলা যিমানখিনি খায় তেনেকুৱাকৈ দিব পাৰে, কিন্তু আল্টিমেটলি কথা হ'ল যে 4/3 চামুচ জলকীয়া গুড়ি মোৰ হিচাপত ঠিকেই আছে, মই সেইখিনিয়ে দিছোঁ। অকণমান লেভেল কৰি দিব, মানে সমান কৰি দিব। ইতিমধ্যে আমাৰ তেলখিনি যে গৰম কৰি থৈছিলোঁ, এইখিনি কুহুমীয়া গৰম আছে বৰ্তমান, সম্পূৰ্ণ ঠাণ্ডা নকৰিব, কুহুমীয়া গৰম হ'লেই যথেষ্ট, বেছি গৰম থাকিব নালাগে। এতিয়া এইখিনি আমি হেতা এখনেৰে অলপ অলপকৈ লৈ এই নহৰুৰ ওপৰত দি দিম, অলপ অলপকৈ দিব। আৰু এতিয়া আপোনালোকে চাওক, মছলাখিনি যে ওপৰত দিছিলোঁ, আপুনি মছলাখিনি ওপৰতেই দিছে নে তেলত মিক্স কৰিয়ে দিছে, সেইটোৰ একো ডিফাৰেঞ্চ আপুনি নাপাব। বিকজ আমি যে তেলখিনি ওপৰত এনেকৈ অলপ অলপকৈ দিম নহয়, তেতিয়া তেলটো যেনেকৈয়ে তললৈকে গুচি যাব, তেলৰ লগে লগে গোটেই মছলাখিনিও গৈ পিনে ধুনীয়াকৈ মিহলি হৈ যাব আচাৰৰ লগত। তেলটো দিওঁতে অকণমান সাৱধান হ'ব, খালি যেন বৈ নপৰে। আৰু যদি বেছি ডাঙৰ বটল পায়, তেতিয়াতো আৰু কথাই নাই, আচাৰৰ পৰিমাণটো যদি বটলৰ ওপৰলৈকে নাহে, তেতিয়াহ'লেতো আৰু ধুনীয়াকৈ ঢালি দিব পাৰে, নপৰে। এয়া চাওক কিমান ধুনীয়া দেখিছেনে? চাৰিওফালে মছলাখিনি সোমাই গৈছে ধুনীয়াকৈ। গতিকে একো ডিফাৰেঞ্চ নাথাকে যে আপুনি তেলতেই মিক্স কৰিছে নে ওপৰৰ পৰাই দিছে, ইট মেক্স ন' ডিফাৰেঞ্চ। আৰু এই আচাৰটো বনোৱাৰ পিছত নহয়, প্ৰথম দিনৰ পৰাই আপুনি খাব পাৰে, একো কথা নাই। আৰু তেলটো যে ওপৰলৈকে নাথাকিলে ভেঁকুৰ লাগিব নেকি, বেয়া হ'ব নেকি, একদম চিন্তা নকৰিব, একদম বিন্দাছ থাকক, খুব ধুনীয়া হৈ থাকে আচাৰ, মুঠেও বেয়া নহয়। ধন্যবাদ। খাই কেনেকুৱা পায় কমেণ্টত জনাব।